হেল্ল' বন্ধু বান্ধৱীসকল, কি কৰি আছে সকলোৱে নিশ্চয় ভালে আছে। কেনেকুৱা গৰম আপোনালোকৰ পিনে? আমাৰ ইয়াত ইমান গৰম দিছে, নক'ব আৰু, থাকিব পৰা নাই। ভাতমহীয়া গৰম হয়নে নহয় কওকচোন। এয়া মই কি বনাই আছোঁ চাওক। এয়া আইচ দিছোঁ আৰু ফ্ৰিজৰ পানী দিছোঁ, আৰু লগতে ইয়াত কি দিছোঁ, এই গ্লুকন-ডি দেখিছে, এই গ্লুকন-ডি ডিটো মই ইয়াত 3 চামুচৰ বেছি দিছোঁ অকণমান, আৰু ইয়াত অকণমান দিম চেনি, আৰু এয়া নেমু দিছোঁ। এটা নেমুৰ এটুকুৰ থৈ দিছোঁ, বাকী 3 টুকুৰ দি দিছোঁ। আৰু ইয়াত অকণমান এতিয়া দিম নিমখ, অকণমান নিমখো দিম, অকণমান নিমখো দিছোঁ। আৰু এইখিনি গৰমত আমাৰ দেহাটো একদম শীতল পৰি যাব। যিমান গৰম পৰিছে, আমি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে মাজে মাজে খাই থাকিলে অকণমান শৰীৰটোৱে আৰাম পাব, হয়নে নহয় কওকচোন। কিন্তু ল'ৰা ছোৱালীকেইটাক ইমান ঠাণ্ডা নিদিওঁ দেই, এনেদৰে আইচত পানী দি পিনে গ্লুকন-ডি নিদিওঁ। সিহঁতে স্কুলৰ পৰা অহাৰ লগে লগে অকল গ্লুকন-ডি ডিটোৱে দিওঁ, কেতিয়াবা ডিটো দিওঁ, কেতিয়াবা চিটিও দিওঁ, দুয়োটাই মই ইউজ কৰোঁ। আৰু এতিয়া মানুহজনৰ আৰু মোৰ বাবে এনেদৰে বনাই আছোঁ। নিমখ, চেনি, নেমু আৰু গ্লুকন-ডিৰ পানী, দুইজনে খাই ল'ম এতিয়া। ঠিক আছে, বাই বাই।